নমস্কাৰ, মই ডিম্পল হাজৰিকাই আপোনালোকৰ সকলোকে নৰ্থ ইষ্ট আইলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সমগ্ৰ দেশতে লকডাউন চলি আছে। সকলো বজাৰ, দোকান, যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ ফলত দিন হাজিৰা কৰি খোৱা পৰিয়ালসকলে বহুত কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। তাৰ মাজতে শিৱসাগৰ জিলাৰ বিষ্ণুনগৰৰ বাসিন্দা সমাজসেৱিকা শ্ৰীমতী নিৰ্মলা দাসে নিজৰ প্ৰচেষ্টাৰে বিষ্ণুনগৰৰ আৰু পুঞ্জান অঞ্চলৰ 15টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু সকলোকে ঘৰতে থাকি সুৰক্ষিত থাকিবলৈ দিহা পৰামৰ্শ আগবঢ়ায়। এই কাৰ্যত তেওঁক সহযোগিতা আগবঢ়ায় পাপাই দাস, ৰমেন্দ্ৰ ভট্টাচাৰ্য আৰু বিমান ভৰালীয়ে। নিৰ্মলা দাসৰ এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰৰ পৰা ডিম্পল হাজৰিকা, নৰ্থ ইষ্ট আই ৰিপৰ্ট।